Hey everyone, Assalamu alaikum. এইকেইদিন স্কুল বন্ধ কালী পূজা আৰু কাতি বিহুৰ কাৰণে তো সেইকাৰণে স্কুল যোৱা নাই যদিও মানে এনেকুৱা হৈছে যে মই ইমান বেছি ব্যস্ত হৈ পৰিছোঁ এইকেইদিন বজাৰ সজাৰ যোৱা ইফালে সিফালে যোৱাৰ হেৰিৰ পৰা ভিডিঅ'বিলাক দিবলৈ নাই পৰা আপোনালোকৰ বাৰু বন্ধৰ দিনবোৰ কেনেকৈ গৈছে জনাবচোন কমেণ্টত মোৰ মানে বন্ধ বুলি কি আছে বন্ধ পাইছোঁ কিন্তু মই ৰেষ্ট পোৱা নাই আচলতে ভিডিঅ' দুটামান বনাম বুলি ক'লেও দিম বুলি ক'লেও সময় নোহোৱা হৈছে আৰু এইফালে আৰু এটা কথা ক'বলৈ আছিলে সৰি তো সেইটো মানে হ'ল মই একেদিন খুব একদম কইনা ভাত খাই মেলি ইফালে সিফালে খুব ফুৰিছোঁ চ' মোক আপোনালোকে জনাবচোন যে মোৰ চেহেৰাটো আগতকৈ শকত হৈছে নে মই ক্ষীণাইছোঁ দেখিবলৈ কেনেকুৱা লাগিছে বাৰু মোক চবেই কৈছে মানে এতিয়া ধুনীয়া খোৱা ভালকৈ খাই শকত হোৱা কিন্তু ইমানেই বেছি স্পাইচি বনোৱাটো বাৰু কাৰো বেয়া নহয় যে যাৰ ঘৰত যাওঁ ইমান ধুনীয়াকৈ বনাই মেলি খুৱাই জানেনে কিন্তু মানে বহুত বেছি স্পাইচি আৰু চিকেন মাটন সেইবিলাক মানুহে বেছি ডাইজেষ্ট কৰিব নোৱাৰে চ' সেইকাৰণে মানে একদম কেতিয়াবা এনেকৈ লেঠাৰি খাই থাকিলে অৱস্থা বেয়া হৈ গৈছে মানে